নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই চাগে মোৰো বৰ্তমান ভালেই আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো ভিডিওটো চাই ভালেই পাব আগৰ ভিডিওবোৰৰ নিচিনাই মৰম দিব ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট এটা নিশ্চয় কৰিব আৰু মোৰ ভিডিওবোৰ যদি নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মই দিয়া ভিডিওবোৰৰ নটিফিকেশনবোৰ পোনপ্ৰথমে আপোনালোকে পাব আহকচোন তেনেহলে ভিডিওটো আৰম্ভ কৰো এইখন হৈছে মেখেলাখন সিঙ্গল মেখেলা টছৰ এইকেইটা হ'ব চাদৰ পটি সাইডত চিলোৱা চাদৰ পটি হ'ব আৰু এইকেইটা আগত চিলোৱা পাৰি হ'ব এইখনত কিন্তু চাদৰ নাই চাদৰ নুনি চাদৰ সিঙ্গলকে কিনি আনি চিলাই ললে বহুতে মৰম লগা হ'ব কাপোৰ কেইযোৰ এনে ধৰণৰ কাপোৰ আমাৰ ওচৰত ষ্টক আছে কাৰোবাৰ প্ৰয়োজন হলে ল'ব পাৰিব এনে ধৰণৰ এটো ডিজাইনৰ চাদৰ নাই চাদৰ পটি আছে আৰু পাৰি আছে ব্লাউজৰ পিস আছে কিন্তু চাদৰ নাই মেখেলাৰো আছে এনে ধৰণৰ হ'ব এখন বহুতে ধুনীয়া হয় কাপোৰটো পিয়ৰ টছৰ কাপোৰ বহুতে ধুনীয়া কাপোৰটো এইযোৰ এযোৰ এনে ধৰণৰ এইকেইটা হ'ব চাদৰ পটি আৰু থাকিব ব্লাউজৰ পিস এটো হৈছে ব্লাউজৰ পিস আৰু এইকেইটা হৈছে আগৰ পাৰি চাদৰ আগত চিলোৱা নুনি চাদৰ এখনত চিলাই ললে হসকৈ বহুত ধুনীয়া লাগিব কাপোৰযোৰ কাৰোবাৰ প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰিব স্ক্ৰিনত আমাৰ নম্বৰ দিয়া আছে এনে ধৰণৰ পটি ব্লাউজৰ পিস মেখেলা ষ্টক আছে আমাৰ ওচৰত এনে ধৰণৰ ফুল লাগে কৈ দিলে হ'ল আমাৰ বনিয়ে বৈ দিয়া হয় কাৰোবাৰ প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰিব স্ক্ৰিনত নম্বৰ দিয়া আছে মই ডিজাইনটোহে দেখাইছো এনে এইখন হৈছে টছৰ গামুছা ফুলটো হ'ব কলচি ডিজাইনৰ বহুতে ধুনীয়া হয় কাপোৰটো মিহি একেবাৰে মাজত থাকিব সৰু সৰু বুটা বহুতে ধুনীয়া হয় গামুছা কেইখন আমাৰ হাল ঘৰত কটা হৈছে সেইবাবে মই ভিডিওটো দেখাইছো এনে ধৰণৰ টছৰ গামুছাও ষ্টক আছে মই কেইখনমানহে দেখাইছো একে ফুলৰে হ'ব গুটে কেইখন কাৰোবাৰ প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰিব বিহু সিজন এতিয়া গামুছাৰ প্ৰয়োজন মানুহৰ বহুতে ধুনীয়া হয় কাপোৰটো মিহি হয় ফুলটো গুটে কেইখন একেই ডিজাইনৰে মাজৰ সৰু সৰু বুটা আছে হালৰ পৰা কটা হৈছে হেতু কাৰণে মই ভিডিও এটা বোলো দিও আপোনালোকৰ মাজলৈ বহুতে ধুনীয়া হয় ফুলটো মিহি ফুলৰ সূতাও মিহি ডলি সূতাই কৰা হৈছে দুইটা আগতে থাকিব একেই ফুল বহুতে ধুনীয়া হয় গামছা কেইখন কাৰোবাৰ প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰিব স্ক্ৰিনত নম্বৰ দিয়া আছে মাজত এনে ধৰণৰ বুটা থাকিব সৰু সৰুকে এনে ধৰণৰ কলচি ডিজাইন বহুতে ধুনীয়া হয় গামছা কেইখন এইকেইটা হৈছে সিঙ্গল ব্লাউজৰ পিস কাৰোবাৰ প্ৰয়োজন হলে ল'ব পাৰিব বিহু সিজনত ব্লাউজৰ পিসৰ বহুতেই দৰকাৰ কাৰোবাৰ প্ৰয়োজন হলে ল'ব পাৰিব সিঙ্গল ব্লাউজৰ পিস এনে ধৰণৰ ব্লাউজৰ পিস অৰ্ডাৰ দিছিলে কেইগৰাকীমান বাইদেৱে হেতু কাৰণে বনোৱা হৈছিলে কাৰোবাৰ প্ৰয়োজন হলে ল'ব পাৰিব এনে ধৰণৰ ব্লাউজৰ পিস আমাৰ ওচৰত ষ্টক আছে কেনে ধৰণৰ ফুলৰ কালাৰ লাগিলে কৈ দিলেই হ'ল প্ৰয়োজন কেনেকুৱা ধৰণৰ হয় আমাৰ বনি বৈ দিয়া হয় এটো বহুতে ধুনীয়া লাগিছে ব্লাউজৰ পিসটো কাৰোবাৰ প্ৰয়োজন হলে ল'ব পাৰিব এইখিনি পটি সিঙ্গল পটি
ছিংগল পটিও বিচাৰে কোনোবাই, সেইবাবে বনোৱা হৈছে।